Hello everyone, welcome back to my new vlog. কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। আজি আমি গৈ আছো উত্তৰ লখিমপুৰ, গতিকে ভিডিঅ'টো চাই থাকক শেষলৈকে। এয়া আমি আহি পাই গলো লখিমপুৰ। এতিয়া গৈ আছো ডাঙৰ আপা ঘৰত, গতিকে চাই থাকক শেষলৈকে ভিডিঅ'টো। এয়া বহি আছে ডাঙৰ আপা মাৰ লগত কথা পাতি বহুত দিনৰ পাছত লগ পাইছে যে কাৰণে। মা ভাগৰ ডাঙৰ বায়েক চবতকে ডাঙৰ। এয়া এইফালে মা। এইফালে বয়ে আমাক ভাত বাঢ়ি দিলে, ভাত পানী খাই লওঁ। ভাত পানী খাই আপাহঁতৰ পৰিয়ালৰ মানুহ ঘৰলৈ গ'লো, তাতো চাহ পানী খালোঁ পিঠাৰ লগত। এতিয়া আমি গৈ আছোঁ ডাঙৰ মামা ঘৰত, কাৰণ অহাকালিলৈ আমাৰ এনাই আৰু পুঠাৰ বছৰেকীয়া সকাম আছে, সেইকাৰণে আহিছোঁ আমি লখিমপুৰলৈ। গতিকে ভিডিঅ'টো চাই থাকিব দেই শেষলৈকে। এইফালে ডাঙৰ মামাই কাম কৰি আছে, সকাম আছে যিহেতু কাইলৈ, নিজৰ ঘৰৰে কুঁহিয়াৰ কাটি আছে। আজি ডাঙৰ মামাৰ ঘৰতে থাকিম, যিহেতু ইয়াতে মামীয়ে ভাত পানী সকলোলৈকে বাঢ়ি দিলে, খাই আছোঁ সকলোৱে। এতিয়া গৈ আছোঁ আপাহঁতৰ ঘৰলৈ। আমাৰ এনাই ঘৰৰ ওচৰতে আছে আপা ঘৰ। আপাহঁতৰ ঘৰত গা পা ধুবলৈ গৈ আছোঁ, আৰু এইটো আমাৰ মাহঁতৰ গাঁৱৰ নামঘৰ। আৰু এইফালে মা গৈ আছে, গতিকে চাই থাকক শেষলৈকে ভিডিঅ'টো। এয়া আপাহঁতৰ ঘৰ পালোহি আহি। আপা পিছফালে আছে বুলি ভাবি আহিছিলোঁ, কিন্তু এইফালে গিলত তলা মৰা, আকৌ আগফালে গৈছোঁ। আহিয়ে কাম কৰিছোঁ, দেখিছে কিমান কামিলা ছোৱালী। তাৰপিছত গা পা ধুই ৰ'দত বহিছোঁ অলপ। আপা এইফালে চব্জি কাটি আছে, গমেই নাপায় মই ভিডিঅ' কৰা, নহ'লে গালি দিব গম পালে। তাৰপিছত এইফালে ধনমণিও আহিলে, আমি দুটাই ৰিলছ বনালোঁ, ফটো মাৰিলোঁ। তাৰপিছত আপাই ভাত খাবলৈ মাতি আছিলে। এতিয়া গৈ আছোঁ ভাত খাবলৈ, গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে। যদি বেয়া পায় নাচাব, যদি ভাল লাগিছে চাই থাকক শেষলৈকে চাব। এয়া ভাত পানী খাই বাচন ধুই আছোঁ। তাৰপিছত এইফালে আমাৰ হিৰ'ই ফটো মাৰাত ব্যস্ত। এইখন LP স্কুল, আগতে আমাৰ মায়ে পঢ়িছিলে বোলে ইয়াত। তাৰপিছত আমি আকৌ ডাঙৰ মামাৰ ঘৰলৈ আহি আছোঁ, যিহেতু আজি সকাম আছিলে। মই সকাম খাব নাপালোঁ, কিবা এটা অসুবিধাত। আৰু আহি পালোহি। সেইফালে মাহঁতে কাম কৰি আছে, এইফালে আপা বহি আছে। আমি মানে আকৌ ভাত পানী খাই ডাঙৰ আপা ঘৰলৈ, ডাঙৰ আপা নহয়, সৰু মামাৰ ঘৰলৈ গৈ আছোঁ, য'ত মোৰ মাৰ জন্ম ঘৰখন, মানে এনাই ঘৰ আছে, সেইটো এনাই ঘৰ, আৰু এইটো সৰু মামাৰ ঘৰ। এনাইহঁতৰ ঘৰখন বনাই আছে বাৰু। তাৰপিছত আমি তাৰ পৰা আকৌ আপাহঁতৰ ঘৰলৈ যাবলৈ আহিলোঁ। এইফালে অটত মাহঁত উঠি গৈছে, আপাৰ ঘৰলৈ গৈ আছে, আৰু ৰাস্তাতে ইমান কিউট পোৱালি এটা লগ পালোঁ, সেইকাৰণে ভিডিঅ' কৰি থলোঁ। আজি ৰাতিপুৱাই ভাত খোৱাৰ পৰা দেখাই দিছোঁ। ধুনীয়াকৈ ভাত পানী খালোঁ। তাৰপিছত মা, ধনমণি আৰু ডাঙৰ আপা পানী গাঁৱলৈ গ'ল, মানে মোৰ ডাঙৰ আপাৰ ছোৱালী ভনীকণ বা ঘৰলৈ গ'ল। মই কিবা এটা অসুবিধাত যাব নোৱাৰিলোঁ। তাৰপিছত পিছবেলা আপাই মোক চাহ বনাই দিলে।
চাহ খালোঁ। আকৌ এয়া সন্ধিয়াই হ'ল। সন্ধিয়া মানে মই ভিডিঅ' কৰিব পাহৰি থাকোঁ আৰু আপাই বৰকৈ ফোন চাই থাকিলে ভাল নাপায়, সেইকাৰণে মই ইমানকৈ ভিডিঅ' কৰা নাই। তাৰপিছত এয়া আপা নিচা মই খাবৰ কাৰণে আজি লোকেল কুকুৰা এটাকে মাৰিলে। আজি আকৌ ভিডিঅ'টো আবেলিৰ পৰাহে আৰম্ভ কৰিছোঁ। মই ভিডিঅ' কৈছোঁ নহয় পাহৰি থাকোঁ কৰিবলৈ, আৰু আপায়ো ইমানকৈ ভিডিঅ' কৰি থাকিলে ভাল নাপায়, হ'লেও মনে মনে কৰোঁ আৰু। কিন্তু এই ভিডিঅ'টো কৰোঁতেও গালি পাৰিছিলে দেই। এয়া দেখিছে নহয় কিবা কিবি কৈ আছে মোক। ধুনীয়াকৈ আবেলি চাহ খালোঁ আপাৰ লগত বহি। খাই খাই দিনে দিনে গাহৰি বনি বনি গৈ আছোঁ, হয়নে নহয় গাইজ? কমেণ্টত জনাবচোন। মাহঁতে সন্ধিয়া ভনীকণ ঘৰৰ পৰা আহি পালে, আৰু আহি পোৱাৰ লগে লগে আমি আহিলোঁ সৰু মামাৰ ঘৰত থাকিবলৈ। আৰু এইফালে মামীয়ে ভাত বাঢ়ি দিছে, খাই লওঁ। আজি ৰাতিপুৱাই গ'লোঁ আপাৰ ঘৰত। আপাৰ ঘৰত গৈ গা পা ধুই আকৌ এনাই ঘৰলৈ আহি আছোঁ অকলে অকলে। তাৰপিছত এয়া এনাই ঘৰত ভাত পানী সকলোকে বাঢ়ি দিছে, সকলোৱে খাব লৈছোঁ। আৰু এই ভিডিঅ'টো সৰু মামীয়ে কৰি দিছে, তাৰপিছত আকৌ মই নিজে কৰিলোঁ বাৰু। ভাত পানী খালোঁ সকলোৱে, বহুত ভাল লাগিলে খাই। মই মাছ মাংস খোৱা নাই, আজি সোমবাৰ। তাৰপিছত আমি গংগোত্ৰী আৰু মই ৰিলচ বনালোঁ, মানে মোৰ মামা ছোৱালী। তাৰপিছত সি হ'ল মোৰ বাৰ ল'ৰা দেই। দুইটাই বেগ চেগ লৈ আপাৰ ঘৰলৈ আকৌ আহিলোঁ। আৰু আপাহঁতৰ বগৰী দেখিছে নাই, ইমান ধুনীয়াকৈ শুকুৱাই থৈছে ৰ'দত। মানে আজি আমি ইয়াৰ পৰা যামগৈ, ধনমণিহঁতে বাৰু নিজৰ ঘৰলৈ যাবগৈ, আমি আকৌ মোৰ দেউতাৰ বায়েকৰ ঘৰলৈ, মানে আপাৰ ঘৰলৈ যাম। গতিকে চাই থাকিব শেষলৈকে ভিডিঅ'টো দেই। কিন্তু আহিবৰ সময়ত মা আৰু আপাই কান্দি কান্দি আহিছে, কাৰণ ছোৱালী মানুহৰ জীৱন এনেকুৱাই চাগে। মানে মাকৰ ঘৰৰ পৰা যেতিয়া ঘৰলৈ যাবলৈ হয়, তেতিয়া সকলোবোৰ ছোৱালীৰে এনেকুৱাই অৱস্থা হয় চাগে। বহুত কান্দিলে মায়ে, আপায়ো বহুত দুখ লগা কথা কৈ আহিছে। মোৰ বহুত দুখ লাগিলে, মই কি ক'ম আৰু, কান্দিবলৈকে ক'লোঁ। ৰাস্তাত গৈ থাকোঁতে ধনমণিয়ে ক'লে যে ইয়াতে আমাৰ জনপ্ৰিয় ইউটিউবাৰ চৌভিক ৰাজখোৱা দাদাৰ দোকানখন আছে। গতিকে মোক দেখাই দিলে সেইখন চৌভিক দাদাৰ দোকান। কেতিয়াবা আহিব লাগিব, বহুত ধুনীয়া দোকানখন। আহি অৱশেষত আপাহঁতে নামিবই হ'ল, আৰু ধনমণি বেচেৰাটো আমাৰ লগত যাব মন আছিলে, কিন্তু এনেকৈ যাব নিদিলে। মিচিকীয়া হাঁহি এটা মাৰি গ'লগৈ আৰু। বাই বাই। আমাৰ আপাৰ ঘৰলৈ বুলি মায়ে এইফালে দোকানত কিবা কিবি লৈ আছে। আপাৰ ঘৰো পামগৈ এতিয়া, বেছি দূৰ নাই। আৰু আহি থাকোঁতে দেখিলোঁ ছোৱালী দুজনীয়ে ৰিলচ বনাই আছিলে পথাৰত। মই দেখা নাছিলোঁ, মায়ে দেখালে। তাৰপিছত এয়া আপাই আগবাঢ়ি আহিছে, পালোহি আৰু আপাহঁতৰ ঘৰ। সেইটো পাই গ'লোহি। আহি পাই অলপ দেৰি পিছত আকৌ আপাৰ লগত গাঁও ফুৰিবলৈ গ'লোঁ। মানে আপা দোকান এখনত গৈছিলে, আৰু মাকে মোকে ওচৰৰ মানুহৰ ঘৰত যাব দিলে, থৈ গ'ল মানে ইয়াতে। তাৰপিছত আকৌ দোকানৰ পৰা আহি লৈ গ'লহি। এইফালে মা, আপা আৰু পলগাই টিভি চাই আছিলে, মই ভিডিঅ' এটা কৰি থলোঁ। ময়ো অলপ চালোঁ বাৰু। তাৰপিছত ভাত পানী খাই শুই থাকিলোঁ। আকৌ ৰাতিপুৱা আপাই কিবা দৰকাৰ এটাত
এফালে গৈছিলে মাক আৰু মোক ঘৰত অকলে থৈ গ'লগৈ। পলকাই আপাক থৈ কিনি আকৌ আহিছিলে, আহি আকৌ নিজৰ কামত গ'লগৈ। তাৰপিছত মায়ে মই মানুহ নথকা ঘৰত অকলে ভাত খাই আছোঁ। হেল্ল' গাইজ, মই ৰিলছ বনাইছিলোঁ, সেইকাৰণে সেইবিলাক দেখিছে নহয়। আৰু মায়ে মই এতিয়া শিলিখা বুটলি পাইছোঁ। আমি শিলিখা বিচাৰি থাকোঁতে আপা ঘৰলৈ মানুহ এজন আহিছিলে, কিবা কলপাত নে কিবা কাটিবলৈ আহিছিলে। তেতিয়া মায়ে মানুহজনক ক'লে যে আমাক অকণমান শিলিখা পাৰি দিয়কচোন বুলি। তাৰপিছত তেওঁ পাৰি দিলে আৰু আমি মায়ে আৰু মই বুটলিলোঁ। শিলিখা বুটলি আহি তাৰপিছত মা আৰু মই চাহৰ লগত জলপান খালোঁ। তাৰপিছত অলপমান ওলাই গ'লোঁ। মাৰ বোলে আমনি লাগিছে অকলে থাকি, আপাও আহি পোৱা নাই, বহুত দেৰি হ'ল অহাই নাই। ৰখি আমনি লাগি গৈছে। আপাহঁতৰ চাৰিওফালটো দেখাই দিছোঁ বাৰু। ইমান দূৰত আছে এই ঘৰটো, ওচৰত বেছি মানুহেই নাই। বহুত দেৰি ৰখি থকাৰ পাছতহে আপা আহি পালেহি। মই আগবঢ়াই নিব আহিলোঁ আৰু মোৰ কাৰণে কিবা এটা খাবলৈ লৈ আহিছে বোলে। আপা আহি পোৱাৰ পাছত মা, মই, আপা তিনিওজনীয়ে মিলি চাহ খালোঁ। এয়া এতিয়া ৰাতি আপাই কুকুৰা মাংস, লোকেল কুকুৰা বনাই আছে। মই আপাক চাই আহিলোঁগৈ। মোৰ গাটো ভাল নহয়, জ্বৰ, কাহ, চৰ্দি হৈছে। সেইকাৰণে মই টেবলেট খাই লৈছোঁ শোৱাৰ আগত। আজি ৰাতিপুৱাই ঘৰলৈ যাবলৈ ওলালোঁ দেই। বহুত দিন থাকিলোঁ লখিমপুৰত, একদম এসপ্তাহ থাকিলোঁ দেই। এইফালে আপাও যাব আমাৰ লগত। এইফালে আমাৰ বেগ ইমান গাল দেখিছে নহয়, এইগাল, এইটো আৰু এইকেইটা আপাহঁতৰ ছাগলী পোৱালি আৰু এইখিনি বগৰী। এতিয়া আমি তিনিওজনী গৈ আছোঁ ষ্টেচন। এয়া ট্ৰেইনত উঠিলোঁ। এইফালে আপা আৰু এইফালে মা আৰু মই। অৱশেষত আহি নিজৰ জেগাখিনি মানে চিলাপথাৰ আহি পাই গ'লোঁ। কিমান ফূৰ্তি লাগিছে মোৰ। আৰু আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো দেই।